কলেজীয়া দিনবোৰ কথা কৰবে পিঞ্চি আজিও সজীৱ বৰপেটা আইন মহাবিদ্যালয়ৰ স্মৃতিবোৰ, য'ত আমি কৈছিলোঁ নিজৰ পৰিচয় নিজে গঢ়িব। আমি কোনেও ভবা নাছিলোঁ প্ৰফেশ্যনেল লাইফতো বন্ধু বান্ধৱী হ'ব পাৰিম, কাৰণ সকলোৰে লক্ষ্য আছিল নিজক নিজৰ নামেৰে পৰিচয় কৰিব পৰাটো। ক্লাছবোৰে যেন আমাক আহৰি দিয়া নাছিল চিনাকি হ'বলৈ। লাহেকৈ 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছত এটা দুটাকৈ বন্ধুত্ব হ'বলৈ ধৰিছিল। কেনেকৈ আমি 5 জনীও বন্ধুত্বৰ ডালেৰে বান্ধ খালোঁ ভাবিলেই ভাল লাগে। হয়তো প্ৰফেশ্যনেল জীৱনতো ভাল বন্ধুত্ব হৈ বুজি উঠিছিলোঁ আমি। সৰু সৰু কথাবোৰ, আমাৰ সেই স্কুলত পঢ়া ল'ৰা ছোৱালীৰ দৰে কৰা ধেমালিবোৰ এতিয়া স্মৃতিত জীয়াই আছে। হাঁহি কান্দোনবোৰ আমাৰ আৰু মন গ'লে আপোন পাহৰা হৈ ওলাই যোৱা আৰু একেলগে কটোৱা সময়বোৰ এতিয়া যেন সপোন হ'ল। কলেজৰ কাষৰ ৰুটি আৰু চাহ কাপ, উফ, গোটেই দিনটোৰ ভাগৰ নোহোৱা কৰিছিল। বিশেষ দিনবোৰত যে আমি প্ৰেমিকৰ লগত নহয় আমাৰ লগত কটাইছিলোঁ, আৰু ৰেষ্টুৰেণ্টত নিজৰ মতে বজোৱা গান আৰু সেই গানত মাতাল হৈ কান্দিছিলোঁ। আৰু মোক দেখি তহঁতে কৈছিলি, তই কান্দিলে আমিও কান্দিম। সেই দিনবোৰে এতিয়া হাঁহি বিৰিঙাই মনত। ধন্যবাদ বৰপেটা মহাবিদ্যালয়, আমাক নিজৰ পৰিচয় দিয়াৰ বাবে আৰু আমি 5 জনীক লগ হোৱাৰ বাবে।